लाइव ये लेटर जाके पोस्ट कर लेकिन है क्या वो হে গাইজ স্বাগতম সকলোকে। চ' আজি মই খানা দি আৰম্ভ কৰি দিছোঁ। ইয়াত চাওক ধুনীয়াৰ খানা আছে। ইফালে স্পেচিয়েলি এইটো মোৰ কাঁহী হৈ চাওক। ইয়াতে পোনপ্ৰথমে এইটো গাখীৰ চাহ আৰু পুৰি আছে। আপোনালোকে 4খন পুৰি দেখিছে। আৰু ইয়াতে আছে আপোনাৰ গাহৰি মাংস। তাৰমানে কম্বিনেশ্যনটো চাওক না, চাহ কম্বিনেশ্যন চাওক, চাহ গাহৰি মাংস আৰু পুৰি। হাঁহিছা? ইউনিক কম্বিনেশ্যন। তো মানে অলপ টেষ্ট কৰি দেখাও মানে কেনেকৈ লাগিছে। তুমি অলপ মটু ৰখি আছে, এইফালে ইও ৰখি আছে খাবলৈ। এইফালে একবাৰ টেষ্ট কৰি কেনে দেখাই আছোঁ। এইটো হ'ল পুৰি, এইটো হ'ল গাহৰি। গাহৰি লাই দি বনাইছে চাগে। চামুচ নালাগে, এইটো ডাইৰেক্ট পিচটো এনেকৈ খাই দিম। ভাল, এইটো পূৰা বেলেগ মানে একদম ইফালে কাজু বৰফি আৰু ইফালে গাহৰি। এইটো মোৰ বাতি নহয়, মই ইফালে আহি গ'লোঁ তাৰ বাতি। তো গাহৰি, পুৰি আৰু চাহ আৰু মিঠাই, আৰু ইফালে মিঠাইবিলাক আৰু এইফালে পানী আছে বাৰু, খাই থাকা। মই 2খন খালোঁ, এতিয়া আৰু 2খন আছে। তোমাৰতো খোৱা নাই কেলে? আৰু ইয়াতে মানে অকল গাহৰি নাই, গাহৰি চুপাৰিও মিক্স আছে। আপোনালোকে দেখিব পাৰে, এইটো চাওক, এইটো চুপাৰি পিচ হয়। এইবিলাক আপোনালোকে চাব পাৰে, চুপাৰি পিচ। ভাল মাংস আৰু চুপাৰি মিক্স আছে। তো মানে আজিয়ে জীৱন প্ৰথমবাৰ এনেকৈ খাইছোঁ। হয়, টিভিটো কৈছে চুপাৰি দে ৰাহে বোলে, পিছফালে টিভি চলি আছে, তাতো কৈছে চুপাৰি দে ৰাহে কিয়া। পুৰা মিলি গৈছে মানে। আৰু লগতে মটু ভাই আছে, ইয়াক দিলোঁ বাৰু, ইয়াক দিলোঁ, কিন্তু খাই উঠিলোঁ আৰু খাই থাকিব বিচাৰে। চুপাৰত খোৱা, হাতত খোৱা মজা বেলেগ। লাইভ ये लेटर जाके पोस्ट कर लेकिन है क्या वो এতিয়া মই ভাবিছোঁ চাহটো কেনেকৈ খাওঁ। পাৰি, অৱশ্যে কিয় নোৱাৰি। চুপাৰি পিচ, চুপাৰি পিচ খোৱা এটা। अरे फ्यूचर से इतना डरेगा तो क्या खाक जिएगा और फोकस कहाँ करेगा आज में। अजीब दोस्त मिले यार, एक डर डर के जीता, एक साला ইয়াক মানে দিছোঁ অলৰেডি, আগতে খাই লৈছে, সেইকাৰণে এতিয়া দিয়া নাই। ই মানে দিলে খায়ে থাকে। মই 3খন পুৰি খালোঁ বাৰু, বেছি নাখাওঁ। তাই 5খনমান খালে, সেইকাৰণে অলপ শকত তাই। সঁচাটো কৈছোঁ, লাজ কৰিব নালাগে। এনে জোকাই কি ওলাম। হ'ল এটা আছে তাক দিলে তোমাৰ লগত পুৰা এনজয়। তোমাৰ বাতিত বহুত আছে, মোৰ নাইয়ে আৰু, শেষ হৈছে। তোমাক বেছি দিছে, মানুহ চাই কেনে বেছি দিছে। ধেমালি কৰিব লাগে আকৌ, কিন্তু হয়ে বাৰু, তুমি মোতকৈ বেছি খাব পাৰা। মানে
চ' এইটো মানে তাইৰ ঘৰ হয়, তাইৰ মাকৰ ঘৰ। আমি আজি আহিছোঁ ৰবিবাৰ বুলি, আৰু অলৰেডি আজিৰ দিনত আমি এটা ভিডিঅ' শ্বুট কৰি আহিছোঁৱে। এতিয়া আহি লৈ আৰু এটা নেক্সট ভিডিঅ' বনাই আছোঁ আমি। বনাম বুলি ভবা নাছিলোঁ, কিন্তু এই সোপা আইটেম দেখা পাই ভাবিলোঁ বনাই দিওঁ, কাৰণ কিয় আমি ভাবিলোঁ আৰু খোৱাৰ এটা মজাটো লওঁ আৰু ভিডিঅ' বনাই। আপোনালোকেও চাই মজাটো লওক, ভাত খোৱা সময়ত লগাই লওক, চাই ভাল লাগিব। চুপাৰী, গাহৰি চুপাৰী কোনে কোনে খাই কমেণ্ট কৰিব। আমি খাই দিওঁ, ট্ৰাইবেল মানুহ। কি হলো বাপু, হলো বাপু, ভালো লাগে তো হ্যাঁ, তো ইমান খালি আৰু লাগে। খোৱা, এইবিলাক গোল্লা চোল্লা আছে। নোৱাৰিছো আৰু খালো, মই কাজু খালো, গোলা এটা খালো, হৈ গ'ল আৰু। খোৱা খোৱা ঠিকছে খোৱা। সৰি আৰামছে। পান এটা লগত এটা ফ্ৰী নেকি? খাই দিয়া এটা লগত এটা ফ্ৰী, এইটো এটা লগত এটা পিচ ফ্ৰী। গাহৰি 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 মজা। ভিডিঅ' খাই দিওঁ আৰু চব খাই লৈ চাফা। এটা প্লেটটো ইফালে থাকিল, তাইৰ প্লেটটো, আৰু মোৰ চাফা। পুৰি খালোঁ, মাংস খালোঁ, এতিয়া এই মিঠাই আৰু চাহটো বাকী আছে। আজিয়ে চাগে প্ৰথমবাৰ গাহৰি খাই পুৰি খাই চাহ খাম, মানে পুৰি খাই যদি চাহ খাওঁ, গাহৰি চুপাৰি খাই যদি চাহ খাওঁ। আমাৰ এক আৰু ইয়াক আৰু লাগে, ই মানে খঙত আছে অলপ, কিন্তু তাকে দিয়ে আছোঁ। গোল্লাটো অলপ খাই দিওঁ। বঢ়িয়া। তো বাৰু ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰোঁ, কাৰণ আৰু বহুত খাই থাকিব লাগিব, লম্বা হৈ যাব নহ'লে হ'ব দে আৰু ইমান খাই নেকি? ভিডিঅ'টো বহুত লম্বা হৈ যাব, তো ইয়াতে খাই আজি শেষ হৈ গ'ল। শেষ হৈ গ'ল। বাই বাই।